UPPL বা আবসু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে এইবিলাক লাভ নাই যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম UPPL চৰকাৰ এৰি পেলাই আহক UPPL 20টা BPF 20টা কিলিও বাছ আগুৱাই আহক এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম নাই এইটোতো UPPLটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই ইহঁতৰ কথা বেলেগ দলৰ কথা আমি একো নাজানো অকল বড়ো জাতিৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছোঁ মই কৈছোঁ আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছোঁ BPF দলৰ প্ৰেছিডেণ্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে গোসাইগাঁৱৰ 5টা সমষ্টি লৈ পেলাই আমি আৰম্ভ কৰিছোঁ এইটো হ'ল কচুগাঁও সমষ্টি ইয়াৰ পিছত চৰাইবিল সমষ্টি জমদুৱাৰ সমষ্টি শ্ৰীৰামপুৰ সমষ্টি আৰু গুমা সমষ্টি এই 5টা সমষ্টিৰ কেণ্ডিডেটটো লৈ পেলাই আমি আজি গোসাইগাঁৱৰ পৰা আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু আশীৰ্বাদ যাত্ৰা যিটো সেইটো খুব ছাকচেছফুল একদম বিৰাট ভাল হৈছে হাজাৰ হাজাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে আৰু আমি এই 5টা সমষ্টিৰ যিটো আশীৰ্বাদ যাত্ৰা এইটো আজিৰ পৰা আৰম্ভ অহা 9 তাৰিখত আকৌ কোকৰাঝাৰত হ'ব 10 তাৰিখত আকৌ ভেৰগাঁৱত হ'ব এনেকুৱা হৈ থাকিব ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ এইটো পৰ্যায়ক্ৰমে হৈ থাকিব আৰু বিৰাট ছাকচেছ আমাৰ আজি 5টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ যাত্ৰা নাই এইটোতো UPPLটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই ইহঁতৰ কথা বাকী দলবিলাক কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই এইটো ইহঁতৰ কথা বেলেগ দলৰ কথা আমি একো নাজানো কিন্তু BPF দল হিচাপে স্পষ্ট যোৱা 4 তাৰিখত আমি 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ দিছে আৰু 15 আগষ্টৰ ভিতৰত অতি সোনকালে আৰু বাকী সমষ্টি ডিক্লেয়াৰ দিব আৰু 15 আগষ্টৰ পিছত আৰু থাৰ্ড পৰ্যায়ত UPPL দলে কৈছে যে আপোনালোকে ভয় খাইছে কাৰণ ইমান আগতীয়াকৈ এইবিলাক এইবিলাক নাটক কৰি লাভ নাই বাদ দে মই কৈছোঁ আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছোঁ BPF দলৰ প্ৰেছিডেণ্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে অকল বড়ো জাতিৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছোঁ আৰু গঠন হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে কাম কৰি যাব আৰু UPPL বা আবসু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে এইবিলাক লাভ নাই যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম UPPL চৰকাৰ এৰি পেলাই আহক এই UPPL দলটো ভাঙি দিয়ক BPF দলো ভাঙিবৰ কাৰণে ৰেডি আছে আমিও আগুৱাই যাম একটা দল বনাম আগুৱাই আহক এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই চৰকাৰ এৰি পেলাই আহক আহি পেলাই দলটো ভাঙক BPF দলো এগ্ৰি আছে দলটো ভাঙিবৰ কাৰণে আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম বাছ সব সংকট এইবিলাক সুধিবই নালাগে সংকটত থকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে কেনেকৈ ইউনাইট হ'ব ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব ইয়াৰ পিছত দলটো ভাঙিব লাগিব BPF দলো আগুৱাই পেলাই দলটো ভাঙাই দিম একেটা চৰকাৰটো নহয় একেটা পাৰ্টি আমি বনাম বাছ হৈছেতো ৰাষ্ট্ৰীয় দল আৰু যদি দল ভাঙাব নোৱাৰে চৰকাৰ এৰি পেলাই আহক যদি দল ভাঙাব নোৱাৰে চৰকাৰ এৰি পেলাই আহক UPPL 20টা BPF 20টা কিলিও বাছ হৈছে